কালি যেটো বম ব্লাষ্ট হৈ গ'ল সেইটো আমি কনডেম কৰিছো। যোৱাকালিও আমাৰ সম্পাদক ৰাজু নাৰ্জাৰী ডাঙৰীয়াই মিডিয়াৰ আগত কৈছে আৰু যিদিনাখন আমাৰ ফাৰ্ষ্ট এছেম্বলি হৈছিলে সেইকাৰণে সেইদিনাখন दिनैनि गुबै टपिकआनो जाहैबाय जोंहा बिटिआरनि बारग' सीएम प्रमद बर' सारा मा बाथ्रा बुंखो स' नोंथांमोना बे भिडिअनि गेजेरजों नुलानो मोनगोन। फारसेथिं जुबिन गार्डखौ लानानै जोंहा आसामनि सीएम हिमन्त बिश्व शर्मा सारा मा बाथ्रा फोरमायखो स' नोंथांमोना नायलांदो। अब्ला आं स्क्रिनाव होग्रोबाय। যিদিনাখন আমাৰ ফাৰ্ষ্ট এছেম্বলি হৈছিলে সেইকাৰণে সেইদিনাখন বিশেষ কাৰণত মই আৰু আমাৰ ৰাকেশ ব্ৰহ্ম ডাঙৰীয়া আমি আহি পোৱা নাছিলোঁ। তো আজি আমি আহি আমাৰ স্পিকাৰ ডাঙৰীয়াৰ ওচৰত আমাৰ শপত গ্ৰহণটো আমি অলপ আগতে গ্ৰহণ কৰিলোঁ। যোৱাকালি যিটো বম ব্লাষ্ট হৈ গ'ল সেইটো আমি কনডেম কৰিছোঁ। যোৱাকালিও আমাৰ সম্পাদক ৰাজু নাৰ্জাৰী ডাঙৰীয়াই মিডিয়াৰ আগত কৈছে আৰু তেনেকুৱা ঘটনাবিলাক কেতিয়াও আমি ইয়াত হোৱাটো নিবিচাৰোঁ আৰু সেইকাৰণে UPPL দল হিচাপে সদায় আমি কমিটেড। আমাৰ বড়োলেণ্ড অঞ্চলত কোনো বম ব্লাষ্ট, কোনো হত্যা হিংসা, কোনো বেআইনী অস্ত্ৰৰ প্ৰচলন আমি নিবিচাৰোঁ। অনাগত দিনত চৰকাৰে যি কামবিলাক কৰিব এই ক্ষেত্ৰত আমি নজৰ ৰাখিবলৈ অনুৰোধ কৰিম আৰু সদায় আমি সহায় কৰি যাম। আমি আমাৰ দলৰ তৰফৰ পৰা ক'বলৈ বিচাৰোঁ তেনেকুৱা কোনো শক্তিয়ে যাতে সমাজখন অস্থিৰ কৰিবলৈ পুনৰ ওলাই নাহে, কাৰণ সমাজত শান্তি থাকিলেহে, ভাল পৰিৱেশ থাকিলেহে শিক্ষা দীক্ষা অৰ্থনীতি সামাজিক সাংস্কৃতিক সকলো দিশত আগবাঢ়ি যাব পাৰিব। কিন্তু সমাজখন যদি অস্থিৰ কৰিবলৈ কোনোবা চেষ্টা কৰে বা সমাজখন কোনোবা যদি অস্থিৰ কৰি ৰাখিব বিচাৰে, এই ব্যক্তিবিলাকে সেই শক্তিবিলাকে এই অঞ্চলৰ যিটো আজি যুৱ যুৱতীসকল ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত এইবিলাক তেখেতসকলে দায়িত্ব ল'ব লাগিব। গতিকে আজিৰ সময়ত মই সকলোকে অনুৰোধ কৰোঁ যে হিংসাৰ পৰা যাতে দূৰত থাকে। বহুত দিনৰ পিছত আমাৰ অঞ্চলত শান্তি আহিছে, এই শান্তিটো চিৰ যুগমীয়া কৰাৰ কাৰণে চবে চিন্তা কৰিব লাগে। কাৰোবাৰ কিবা কথা আছে গণতান্ত্ৰিকভাৱে কওক, চৰকাৰক মেমৰেণ্ডাম দিয়ক, ধৰ্ণা চৰ্ণা দি আছে তেনেকুৱা কৰি পেলাই কৰিব পাৰে। কিন্তু আজি পুনৰ বম ব্লাষ্ট, পুনৰ হত্যা হিংসা এইটো কোনো কাৰণত আমি আদৰণি জনাব নোৱাৰোঁ। এইটো সদায় আমি কনডেম কৰি যাম। বিজন লৈ কাম কৰিছিলে ৰাইজে যেনেকৈ মেইনটেইন কৰিছে ক'ৰবাত কিবা থাকি গৈছে নেকি? চব পলিটিক্সটো ডেমক্ৰেচিত বিভিন্ন কাৰণত উত্থান পতনবিলাক হয় আৰু যিটো মেণ্ডেট এইটোতো আমি অলৰেডি একচেপ্ট কৰিছোঁ আৰু আমাৰ মাজত আমি নিজৰ মাজত এটা ইন্ট্ৰস্পেকশ্যন বা পৰ্যালোচনা বা ব্ৰেইন ষ্টৰ্মিং আমাৰ চলি আছে যে ক'ত ভুল হ'ল ক'ত ভাল হ'ল। আৰু যিখিনি মিছন ভিজন লৈ কাম কৰিছোঁ এইটো ফাউণ্ডেশ্যন লেভেল আছিলে। গতিকে ইয়াৰ যিটো ইম্পেক্ট সেইটো অলপ টাইম লাগিব। NDAৰ লগত থকা নথকাটো আমাৰ দলীয় মজিয়াত আলোচনা হৈ আছে আৰু হ'ব। আহি থকা সময়ত আমি সিদ্ধান্ত ল'ম। আমাৰ কোৰ কমিটিৰ মিটিংবিলাক হৈ আছে, আজিও আছে। তো ইলেকশ্যন হৈ গ'ল, খুব হাৰিডলি চব ডিচিশ্যন আমি ল'ব বিচৰা নাই। কিন্তু UPPL দল হিচাপে আমাৰ 40টা সমষ্টিত আৰু 445টা প্ৰাইমাৰী কমিটিত এতিয়াও চবে শক্তিশালী হিচাপে আছে, চবে কাম কৰি আছে। গতিকে অনাগত দিনত আমাৰ কামটো আমি কৰি যাম। বিধানসভাত আমাৰ দলৰ অংশগ্ৰহণ থাকিব, সক্ৰিয় অংশগ্ৰহণ। আৰু ইয়াৰ কাৰণে আমি আজি সিদ্ধান্ত একো লোৱা নাই কাৰণে মই ক'ব বিচৰা নাই। মিডিয়াত আলোচনা কৰিম। আমাৰ MLA সকল, আমাৰ MCLA সকল, আমাৰ MP সকলো মিলি আমাৰ দলীয় নেতাসকলৰ মাজত আলোচনা চলি আছে আৰু হয়তো নৱেম্বৰ মাহৰ ফালে এটা সিদ্ধান্তত উপনীত হ'ব আৰু সেই হিচাপে আমি কাম কৰি যাম। কাৰণ এই অসমখন নেপাল নেপাল কৰি থাকিম বুলি কোৱা মানুহ মই কাকো এৰি নিদিওঁ। উই আৰ গোয়িং টু ৰেজিষ্টাৰ এ অমনিবাছ কেছ উইল বি ৰেজিষ্টাৰ্ড, যিসকলে উচ্চতনি দিছিল। এণ্ড ইন ডেট কেছ জুবিন গাৰ্গ অসমৰ এজন আইডল আৰু জুবিন আমাৰ প্ৰেৰণা আৰু জুবিনক লৈ কোনো ধৰণৰ প্ৰশ্ন চিহ্ন থকাটো মই নিবিচাৰোঁ। জুবিনৰ দৰে অসমৰ আইডলসকলৰ ওপৰত কোনেও আঙুলি উঠাব নালাগে। জুবিন অসমীয়াৰ গৌৰৱ, জুবিন ভাৰতৰ গৌৰৱ। যোনেই কওক, সি BJP দলৰ বিধায়কে কওক, AGP দলৰ বিধায়কে কওক, আমি নেতা হিচাপে মানুহক ৰাস্তা দেখুৱাব লাগিব। Not just stories.
হিমন্ত বিশ্ব শর্মা যদি আমার জাস্টিস নিদিয়ে হিমন্ত বিশ্ব শর্মাকে আমি বহি থাকিব নিদু अब्ला मानव गेदेर रायजो राजा आरो लोगो नोंथांमोना थार नुखाबाय खोनाखाबाय बुजिखाबाय नङा होनब्ला दिनै जुबिन गार्डखौ लानानै आसामनि सीएम हेमन्त बिश्व शर्मा सारा मा बाथ्रा फोरमायखो बेजोंनो लोगोसे जोंहा बिटिआरनि बारग' सीएम प्रमद बर' साराबो मा बाथ्रा फोरमायखो आरो समायखिरा मा लाखो स' नोंथांमोना नुबाय आरो लोगोसे दाउखा गोसोमाबो समायखिरा लानायखौ जों नुनो मोन्दों अब्ला रायजोफोर नोंथांमोना बिनि गेजेरजों मा कमेन्ट खालामहरो नोंथांमोना कमेन्टनि गेजेरजों फोरमायहरदो स' रायजोफोर दिनैनि भिडिअखौ आङो बेखिनियावनो फोजोबबाय भिडिअखौ मोजां मोनदोंब्ला लाइक लोगोसे चेनेलखौ मोजां मोनदोंब्ला साबस्क्राइब